फ्रेंड्स नमस्कार मोर चैनल आपनाक स्वागतम जानाइछु। तो बंधुगण आज मैं देखुवाम तीनटा सहज पद्धति सम्पूर्ण खसरात आपनार नाम चुआ। तो प्रथम जेटु पद्धति हेतु होइसे कल करी। तो कल आपुनि कल करिब एटु नम्बर 15107। तो এই নম্বৰটো কেৱল অসমৰ পৰা কল কৰি জানিব পাৰিব সম্পূৰ্ণ খসৰাত আপোনাৰ নাম আছে না নাই। तो যদি আপুনি অসমৰ বাহিৰৰ পৰা জানিব খোজে জাস্ট আপুনি 180034537762 এই নম্বৰত ডায়াল কৰি আপোনাৰ নামটো সম্পূৰ্ণ খসৰাত আছে না নাই চাব পাৰিব। 2 নম্বৰ পদ্ধতিটো হ'ল SMS যোগে। তো আপোনাৰ এটা SMS লিখিব লাগিব আৰু আপোনাৰ মোবাইল নম্বৰে ৰেজিষ্টাৰ কৰিব লাগিব। ইয়াৰ বাবে আপুনি মেছেজত যাব, মেছেজ এপছটো ওপেন কৰাৰ পিছত এটা SMS ক্ৰিয়েট কৰিব লাগিব। তো ইয়াৰ বাবে আপুনি মেছেজত লিখিব ARN সম্পূৰ্ণ কেপিটেল লিখিব। লিখাৰ পিছত আপোনাৰ যেটো ARN নাম্বাৰ হেতু জাস্ট ইয়াত দিব। দিয়াৰ পিছত এইটো নম্বৰলৈ সেন্ড কৰিব। তো নম্বৰটো হ'ল, তো আপুনি জাস্ট এই নম্বৰটো সেন্ড কৰিব। তো নাম্বার এটা নহয় 3-4টা মান নাম্বার আছে, মই সকলোবোৰ ডেসক্ৰিপশন বক্সত দি দিম। হয়তো এই মুহূৰ্তত আপুনি স্ক্ৰিনত চাইছে। তো এই নাম্বাৰত আপুনি সেন্ড কৰিব। 3 নম্বৰ যেটো পদ্ধতি হেতু হয়তো আপুনি স্ক্ৰিনত চাইছে 4টা ওয়েবসাইট। তো ইয়াৰ আপুনি যিকোনো এটা ওয়েবসাইটৰ পৰা আপোনাৰ ARN নাম্বাৰ দি আপোনাৰ সম্পূৰ্ণ খসৰা নাম আছে না হেতু চাব পাৰিব। তো বন্ধুসকল যদি ভিডিওটো ভাল লাগি থাকে এটা লাইক দিয়ক, আপোনাৰ ফ্ৰেন্ড সকললৈ শেয়াৰ কৰক যাতে তেওঁলোকৰ সম্পূৰ্ণ NRC খসৰাত নাম আছে না হেতু চাব পাৰে আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।